নমস্কাৰ আজি আমি কথা পাতিম ৰাশি চক্ৰৰ পঞ্চম ৰাশি সিংহ ৰাশিৰ বিষয়ে সবিশেষ গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো হিট কৰিব আৰু এতিয়া আমি সিংহ ৰাশিৰ বিষয়ে সবিশেষ জানিবলৈ আৰম্ভ কৰোঁ বলক দূৰৰ পৰা সিংহ ৰাশিৰ ব্যক্তিক আপুনি বুজি পাব নোৱাৰে আপুনি সিংহ ৰাশি ব্যক্তিক বুজিবলৈ হলে তেওঁলোকৰ ওচৰলৈ যাবই লাগিব দূৰৰ পৰা যদি সিংহ ৰাশি ব্যক্তিক আপুনি দেখে তেনেহলে আপুনি ভাবিব যে তেওঁ খঙাল হয় বা ইগোইষ্টিক হয় সাগে আৰু এই মানুহজনৰ লগত কোনে কথা পাতিব বুলি ভাবিবও পাৰে কিন্তু সিংহ ৰাশি ব্যক্তিক যেতিয়া আপুনি লগ পায় কথা পাতে তেতিয়া বুজে এওঁলোকতকৈ ভাল বন্ধু কোনো নাই এওঁলোকতকৈ ভাল পাৰ্টনাৰ কোনো নাই আচৰিত হৈ পৰে যেতিয়া সিংহ ৰাশিৰ ব্যক্তিৰ লগত অলপ দিন কথা বতৰা পাতে তেতিয়া অন্য ব্যক্তিও ভাবে এই মানুহজন এনেকুৱা হয় নেকি মইতো ভবাও নাছিলো যে এই মানুহজন এনেকুৱা বুলি বন্ধুৰ কাৰণে বেলেগৰ লগত কাজিয়া লাগিবলৈ আগুৱাই যায় যিমান মানুহ থাকিলেও তেওঁ অকলে আগুৱাই যাব কিন্তু সিংহ ৰাশিৰ মানুহক আতৰৰ পৰা কোনেও চিনিব নোৱাৰে সিংহ ৰাশিৰ জাতক জাতিকাক বাহিৰৰ পৰা চাই মানুহে ভুল বুজে কিন্তু যেতিয়া বন্ধুত্ব কৰে বা কথা পাতে তেতিয়া কয় তোমাক আগতেই কিয় লগ নাপালো যদি তোমাক আগতেই লগ পালো হয় মই সিংহ ৰাশি মানে খঙৰ বাবে বিখ্যাত আৰু নহবনো কিয় আপোনালোকৰ চিহ্নই হল সিংহ বনৰ ৰজা জীৱ-জন্তুৰ ৰজা সিংহ যেতিয়া চিহ্ন হয় আপোনাৰ গতিকে আপোনাৰ গাত সিংহৰ গুণ থকাটো নিশ্চিত সিংহ যুদ্ধ কৰিবলৈ অকলেই যায় আৰু সিংহই কেতিয়াও কাকো নুখুধে যে মই শিকাৰ কৰোঁ নে নকৰোঁ বা শিকাৰলৈ যাওঁ নে নাযাওঁ সিংহৰ যেতিয়াই মন যায় তেতিয়াই শিকাৰ কৰিবলৈ যায় কিন্তু সিংহই শিকাৰ এনেই নকৰে মানে যেতিয়ালৈ আনে সিংহ ৰাশিৰ মানুহক নিজে লাগি জুকাই নলয় তেতিয়ালৈ সিংহ ৰাশিৰ জাতকে আপোনাক একো নকৰে আপোনাৰ একো ক্ষতিয়ে নকৰে বা আপোনাৰ ওপৰত তেওঁ খঙো নকৰে সিংহ ৰাশিৰ জাতক জাতিকাই আপোনাক সহায় কৰিব আপোনাক সাপোৰ্ট কৰিব কিন্তু যদি আপুনি সিংহ ৰাশিৰ জাতক জাতিকাৰ অথৰিটি টানি আনিব খোজে মানে তেওঁ কিবা কাম কৰি আছে সেই কামটো আপুনি তেওঁৰ পৰা টানি আনি নিজে কৰিব খোজে বা তেওঁ কোনো এটা কোম্পানীত কৰি আছে নহয় কোম্পানীৰ তেওঁ মেনেজাৰ হয় সেই মেনেজাৰ পদটো পৰা অতৰাই পেলাই আপুনি মেনেজাৰ হ'বলৈ বিচাৰে তেনেকুৱাটো যদি আপুনি কিবা কাম কৰে মানে তেওঁৰ যি অথৰিটি সেই অথৰিটি যদি আপুনি টানি আনিব খোজে তেন্তে আপুনি তেওঁৰ সেই খংটো দেখিব যিটো খঙৰ বাবে গোটেই বিশ্বই ভয় কৰে গোটেই পৃথিৱীয়ে ভয় কৰে সকলোৱে ভয় কৰে আনকি তেওঁৰ ঘৰৰ মানুহেও ভয় কৰে লগতে আপোনাৰ কি হ'ব হেয়া ভগৱান জানিব সিংহ ৰাশিৰ জাতক জাতিকাৰ ব্ৰেইন বহুত শাৰ্প হয় কিন্তু এওঁলোকৰ খং উঠিলে এওঁলোকে একোৱেই নাচায় সঁচাকৈ এওঁলোকৰ খং বহুত বেছি বহুত সাংঘাতিক ধৰণৰ হয় সকলো শেষ কৰি দিব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকল কেতিয়াবা এই খংটোক লৈ নিজেও চিন্তিত হৈ পৰে কিছুমান সিংহ ৰাশিৰ জাতক জাতিকা এনেকুৱাও কিজানি আছে যাৰ খঙৰ কাৰণে ৰিলেশনশ্বিপত বহুত সমস্যা হৈছে বা ঘৰৰ মানুহৰ লগতো সম্পৰ্ক বেয়া হৈছে নতুবা তেওঁৰ সেই খংটোৰ বাবে মানুহে তেওঁলোকৰ ঘৰলৈ অহা কম কৰি দিছে সিংহ ৰাশিৰ মানুহে প্ৰশংসা বহুত ভাল পায় এওঁলোকে নিজৰ আশে-পাশে এনেকুৱা মানুহ থকাটো বিচাৰে যি মানুহে তেওঁক প্ৰশংসা কৰি থাকে বা তেওঁক মোটিভেট কৰি থাকে কিবা এটা কাম কৰিবলৈ আত্মবিশ্বাস বহুত বেছি আছে সিংহ ৰাশিৰ জাতক জাতিকাৰ মাজত আপুনি বান্ধোনৰ মাজত থাকিব নোৱাৰে আপুনি স্বাধীনভাৱে থাকি ভাল পায় আপুনি স্বাধীনভাৱে থাকিবলৈ বিচাৰে কিন্তু আপুনি কেতিয়াও কোনো বান্ধোনৰ মাজত থাকিবলৈ নিবিচাৰে সিংহ ৰাশিৰ জাতক জাতিকাক আপুনি কোনো ধৰণৰ বান্ধোনত ৰাখিব নোৱাৰে ধৰক আপুনি কোনো ধৰণৰ সম্পৰ্কৰ বান্ধোনত হওক বা আপুনি কোনো ধৰণৰ প্ৰমিজৰ বান্ধোনত হওক আপুনি ৰাখিব নোৱাৰে যদি আপুনি বান্ধোনৰ মাজত এওঁলোকক ৰাখিবলৈ বিচাৰে তেন্তে এওঁলোকে আপোনাক এৰি দিব আপোনাৰ লগত নাথাকিবই আপোনাৰ লগত সম্পৰ্কই শেষ কৰি দিব সিংহ ৰাশিৰ ব্যক্তি বহুত সাহসী আৰু বহুত উগ্ৰ স্বভাৱৰ হয় সিংহ ৰাশিৰ জাতক জাতিকাক আনে কেতিয়াও মূৰ্খ সজাব নোৱাৰে কাৰণ এওঁলোকৰ ইনটিউশন পাৱাৰ বহুত বেছি সাংঘাতিক ধৰণে বেছি ভগৱানে বহুত বেছি ইনটিউশন পাৱাৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলক দিছে কোনে কি ভাবি আছে কোনে কি ভাবি কি কৰি আছে সকলোবোৰে অনুমান এওঁলোকে কৰিব পাৰে এওঁলোকে উৎপাত কৰি কোনো সিদ্ধান্ত নলয় এওঁলোকে সিদ্ধান্তসমূহ শান্তিপূৰ্ণভাৱে ভাবি চিন্তি লয় আৰু যোনবোৰ সিদ্ধান্ত লয় সেই সিদ্ধান্তবোৰ সদায় ভালেই হয় কম বয়সতে এওঁলোকৰ চকুৰ সমস্যা হ'ব পাৰে বা চুলি সৰা সমস্যা পৰিলক্ষিতও হয় সকলোৰে নহয় কিন্তু প্ৰায় সংখ্যকৰে হয় সিংহ ৰাশিৰ ব্যক্তিসকল এট্ৰেক্টিভ হয় আপোনালোকে কোনো এটা ৰুমত বহি আছে আৰু সিংহ ৰাশিৰ কোনো এজন ব্যক্তি আহিছে তেওঁ নটিচ আপোনালোকে নকৰিব তেনেকুৱা হ'বই নোৱাৰে কথা বহুত ভালকৈ ক'ব জানে সিংহ ৰাশিৰ ব্যক্তিয়ে কথাৰে মানুহক
ইমপ্ৰেছ কৰিব পাৰে কথাৰে তেওঁলোকে মানুহক নিজৰ বন্ধু বনাব পাৰে পৰিয়ালৰ লগত ইমান বেছি এটেচ হৈ থাকে যে তেওঁলোকৰ বিষয়ে এটা শব্দও বেয়াকৈ শুনিব নোৱাৰে যদি তেওঁলোকৰ পৰিয়ালৰ বিষয়ে কিবা এটা বেয়াকৈ শব্দ ক'লে আপোনালোকে তেনেহ'লে হৈ গ'ল আৰু সেইবাবে এওঁলোকক পাৰিবাৰিক ব্যক্তি বুলিও ক'ব পাৰি বা এওঁলোকক আমি প্ৰটেক্টৰ বুলিও ক'ব পাৰোঁ সিংহ ৰাশিৰ স্বামী গ্ৰহ হ'ল সূৰ্য সূৰ্য হৈছে শক্তিৰ সোৰ্স সূৰ্য হৈছে গ্ৰহৰ ৰজা সূৰ্য আছে বাবেই জীৱন আছে আৰু সূৰ্যৰ বাবেই বাকী গ্ৰহৰ অস্তিত্ব আছে সেইবাবে কোৱা হয় সিংহ ৰাশিৰ জাতক জাতিকাই লিডাৰশ্বিপ কোৱালিটি লৈয়ে জন্মগ্ৰহণ কৰে সন্মান প্ৰিয় এওঁলোক ইফালে যদি আপোনালোকক টকা পইচা দিয়ে আৰু আনফালে যদি আপোনালোকক সন্মান দিয়ে তেতিয়াহ'লে আপোনালোকে সন্মানটো বাছনি কৰি পেলাই ল'ব আপোনালোকে টকা পইচা নলয় আপোনালোকৰ বাবে সন্মান ইমান প্ৰিয় মান সন্মানৰ ক্ষেত্ৰত আপোনালোকে কেতিয়াও কম্প্ৰমাইজ নকৰে সিংহ ৰাশিৰ জাতক জাতিকাসকল বহুত শক্তিশালী হয় আৰু তেওঁলোক বহুত আত্মবিশ্বাসী হয় আৰু তেওঁলোকৰ যি আত্মবিশ্বাস সেই আত্মবিশ্বাসখিনি তেওঁলোকক দেখিলেই ধৰিব পাৰি আপোনাৰ মুখত এক উজ্জ্বলতা আছে আৰু সেই উজ্জ্বলতা সূৰ্যৰ দৰেই হয় কেতিয়াও আপোনালোক ভাগৰুৱা হৈ পৰা দেখা নাযায় আপুনি বহুত সহায় কৰে আনক টকা পইচাৰে যদি আপুনি সহায় কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে উপদেশেৰে হ'লেও মানুহক সহায় কৰে সিংহ ৰাশিৰ ব্যক্তিৰ মনত এটা ভয় সদায় থাকে যে বুঢ়া কালত অকলশৰে থাকিব লাগিব নেকি মই বা বুঢ়া কালত মোক সকলোৱে এৰি থৈ যাব নেকি এনে ধৰণৰ ভাৱ মাজে সময়ে তেওঁৰ মনলৈ আহে আৰু এনে ধৰণৰ ভয়ও তেওঁলোকে মাজে সময়ে খোৱা পৰিলক্ষিত হয় তেওঁলোকে দান পুণ্যৰ লগত বহুত জড়িত হয় দান পুণ্য তেওঁলোকে কৰি ভাল পায় দান পুণ্য তেওঁলোকে কৰে আপুনি বহুত ভাল শিক্ষকো হ'ব পাৰে মাজে সময়ে অলপ অহংকাৰী হৈ পৰে কিন্তু ইমানো নহয় যে তাৰ ফলত কিবা ক্ষতি হ'ব আপুনি অহংকাৰী এই কাৰণে হৈ পৰে যে আপোনাৰ আত্মবিশ্বাস বহুত বেছি আৰু সেই আত্মবিশ্বাসে কেতিয়াবা অহংকাৰলৈ পৰিৱৰ্তন হয় সিংহ ৰাশিৰ মানুহে আনক ঠগিবলৈ নিবিচাৰে কিন্তু ঠগন বহুত খায় আৰু এনেকুৱাও নহয় যে সকলো সিংহ ৰাশিৰ মানুহে মানুহক নঠগে কিছুমানে তাৰ ভিতৰতে ঠগে কিন্তু ঠগিলেও কি হয় তেওঁ বেছি উপলব্ধি কৰে বা তেওঁ দুখ বেছিকৈ লাগে আৰু বয়স বঢ়াৰ লগে লগে মেচুৰিটি আহে আপোনালোকৰ অগ্নিতত্ত্ব এই ৰাশিয়ে অকলে সকলো কৰিব পৰাৰ ক্ষমতা ৰাখে নিজকে বহুত ভাল পায় আপুনি আনকো মোটিভেট কৰে এইখিনি আছিলে সিংহ ৰাশিৰ বিষয়ে সবিশেষ এতিয়া আপোনালোকৰ দায়িত্ব হ'ল যে আপোনালোকে আপোনালোকৰ লগত এই কথাখিনি কিমান ৰিলেট কৰিলে সেই কথাটো কমেণ্ট বক্সত লিখি জনাব আৰু লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু এতিয়া আপোনালোকৰ লাকি বস্তু কি কি সেয়া আমি চাওঁ বলক আপোনাৰ বাবে লাকি ৰং হৈছে সোণালী হালধীয়া ৰঙা কমলা আৰু আপোনালোকে মনৰ শান্তিৰ বাবে বগা ৰংটো বেছিকৈ ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ বাবে লাকি নম্বৰ হৈছে 1 10 18 আৰু 24 লাকি ডে হৈছে সানডে আৰু লাকি ব্ৰেচলেট হৈছে সানষ্টন আৰু আপোনালোকৰ যেহেতু স্বামী হৈছে আপোনালোকৰ যেহেতু স্বামী গ্ৰহ হৈছে সূৰ্য গতিকে আপোনালোকে সূৰ্যক অৰ্ঘ্য দিব আৰু তেতিয়া আপোনালোকৰ মানে আপোনালোকৰ যি উজ্জ্বলতা সেই উজ্জ্বলতা আৰু বাঢ়িব আৰু আপোনালোকে যেতিয়া সূৰ্যক অৰ্ঘ্য দিব তেতিয়া আপোনালোকে এটা মন্ত্ৰ ইউজ কৰিব পাৰে মন্ত্ৰটো মই আপোনালোকক কৈ দিছোঁ মন্ত্ৰটো হৈছে ওম শ্ৰীম সূৰ্যায় নমঃ আপোনালোকে এই মন্ত্ৰটো 11 বাৰ আপোনালোকে মাতি পেলাই আপোনালোকে সূৰ্যক জল অৰ্পণ কৰিব পাৰে আৰু এইখিনিয়ে আছিলে আজি ভিডিঅ'টো গতিকে আপোনালোকক আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈ আহিছোঁ হৰ হৰ মহাদেৱ